নমস্কাৰ আপোনালোক সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই ঘৰতে মিক্সিত পিঠাগুড়ি খুন্দি তাৰে পিঠা বনাইছিলোঁ। বৰ এটা পাৰফেক্ট হোৱা নাই, তথাপিও খাবলৈ ভাল হৈছিলে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই ভাত খোৱা চাউল 2 টিং লৈছোঁ আৰু সেইখিনি অকণমান সময় তিয়াই ৰাখিছিলোঁ। মানে 2-3 ঘণ্টা সময় তিয়াই ৰাখিলোঁ আৰু তাৰ পৰা ফুটা থকা খৰাহী এটাত এনেদৰে টুকি তাৰ পানীখিনি আঁতৰাই ল'লোঁ। ডলা এখনত তলত কাগজ পাৰি তাৰ ওপৰত গামোচা এখন দি ল'লোঁ। দি লৈ এই চাউলখিনি মই অলপ সময় মেলি দিলোঁ। মই ৰ'দত শুকোৱা নাই, মই ফেনখন চলাই ইয়াৰ এক্সট্ৰা পানীখিনি শুকুৱাই ল'লোঁ আৰু তাৰপিছত এনেদৰে মিক্সাৰটোত অলপকৈ দি মই এইখিনি গুড়ি কৰি পিঠাগুড়ি খুন্দি ল'লোঁ। মিক্সিটো মই 15 ছেকেণ্ড 20 ছেকেণ্ড এনেদৰে দি ৰখাই গুড়ি কৰি লৈছোঁ, তেতিয়া চাউলখিনি ভালদৰে মিহি হয়। আৰু এয়া দেখিছে, আপোনালোকক মই দেখাব খুজিছোঁ, এয়া চাওক মোৰ পিঠাগুড়িখিনি কি ধুনীয়াকৈ মিহি হৈছে। আৰু এতিয়া মই এখন চাকনিৰ সহায়ত মানে এইখিনি চালি ল'ম আৰু যিখিনি ওপৰত ৰখি যাব সেইখিনি মই আকৌ মিক্সাৰটোত দি ল'ম। দি লৈ তাতে নতুনকৈ আকৌ এমুঠি বা দুমুঠি চাউল দি আকৌ মই এইখিনি গুড়ি কৰি ল'ম। এই পিঠাগুড়িখিনি কেঁচাকৈও আপোনালোকে পিঠা বনাব পাৰিব বা ৰ'দত দি আকৌ শুকুৱাই লৈও পিঠা বনাব পাৰে। ৰ'দত দি থ'লে পিঠাগুড়িখিনি অলপ দিন ভালে থাকে। আৰু এনেকৈয়ে মই বাকী থকা চাউলখিনিও খুন্দি ল'লোঁ। আৰু এয়া দেখিছে মোৰ এইখিনি পিঠাগুড়ি ওলালে। আৰু এখন কেৰাহী লৈছোঁ, ইয়াতে লৈছোঁ অলপ নাৰিকলখিনি মই মিক্সিতে গুড়ি কৰি ল'লোঁ আৰু লগতে দি ল'লোঁ সমান পৰিমাণৰ গুড়। আৰু এইখিনি মই যিটো ভাপৰ পিঠা বনাম তাত পুৰ দিবৰ কাৰণে মই এয়া বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কেইটামান চফ আৰু এটা ইলাচিও দি ল'ব পাৰে, কিন্তু মই নাই দিয়া, একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু এয়া দেখিলে মোৰ পুৰখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি ঠাণ্ডা হ'লে বাতি এটাত এনেদৰে কাঢ়ি ল'লোঁ আৰু আন এটা ষ্টিলৰ বাতিত এতিয়া মই পিঠাগুড়ি 2 কাপমানৰ জোখাৰে লৈছোঁ আৰু লগতে অকণমান নিমখ দিছোঁ আৰু পূৰা উতলা গৰম পানী দি এতিয়া আটাৰ আমি যিদৰে লাডু বনাওঁ তেনেদৰে এটা ডো বনাই ল'ম। আৰু এয়া দেখিলে মই আমি যেনেদৰে ৰুটি বনাওঁ তেনেদৰে এই ডোটো বনাই ল'লোঁ। আৰু ইয়াতে মই অকণমান গৰু ঘিউ দি লৈছোঁ। যিসকলে গৰু ঘিউ ভাল পায় তেওঁলোকে দিব পাৰে আৰু যিসকলে বেয়া পায় নিদিলেও নাই। আৰু তাৰপিছত মই ৰুটিৰ যিটো লাডু আমি লওঁ তাতোতকৈ অকণমান সৰু লৈছোঁ। লৈ পেলাই এনেদৰে 2টা আঙুলিয়ে প্ৰেছ কৰি এনেদৰে অকণমান বহলাই লৈছোঁ। আৰু এতিয়া ইয়াৰ মাজতে মই যিখিনি মানে গুড়ৰ আৰু নাৰিকলৰ পুৰ বনাইছিলোঁ সেইখিনি দি লৈ এনেদৰে নাৰিকলৰ যিটো আমি পিঠা বনাওঁ তেনেদৰে চেপ দিছোঁ। মোৰ চেপকেইটা ইমান ভাল হোৱা নাই, তথাপিও খাবলৈ ভালেই হৈছিলে। আৰু এটাকৈ এনেদৰে মই গোটেইকেইটা পিঠা বনাই ল'লোঁ। নাৰিকলৰ ঠাইত আপোনালোকে তিলো ব্যৱহাৰ কৰিব পাৰে। 2টা পিঠাই খাবলৈ খুব ভাল হয়। আৰু আনফালে মই এটা চচত অলপ পানী উতলিবৰ কাৰণে ৰাখি দিলোঁ। আৰু যেতিয়া পানীখিনি ভালদৰে উতল আহিলে ফুটা থকা এটা খৰাহী লৈছোঁ আৰু তাতে মই অকণমান ঘিউ সানি লৈছোঁ। তেতিয়া পিঠাকেইটা যেতিয়া সিজি যাব তেতিয়া এৰাওঁতে অসুবিধা নহয়। আৰু এনেদৰে অলপ গেপ ৰাখি গোটেই পিঠাখিনি দি ল'লোঁ। বেছি সময় নালাগে, 15 পৰা 10 মিনিট সময়ৰ ভিতৰত এই পিঠাকেইটা ৰেডি হৈ যায় খাবলৈ। ওপৰত এখন ঢাকন লগাই অলপ সময়ৰ কাৰণে সিজিবলৈ ৰাখি দিলোঁ। আৰু এয়া দেখিছে মোৰ পিঠা খাবৰ কাৰণে ৰেডি হৈ গ'ল। আশা ৰাখিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে বাই বাই।